আজি হিমন্ত বিশ্ব শৰ্মাক আমি সুধিব খোজো যে অসমৰ জীৱ-জন্তুবিলাক আপুনি পুহি থৈছে নেকি? আপোনাৰ যেতিয়া ইচ্ছা যাব তেতিয়াই যে ইয়াৰ পৰা ৰপ্তানি কৰিব এই অধিকাৰ আপোনাক দিছে কোনে? ৰাজপথত সাইৰেন বজাই পাৰ হৈছে ইখনৰ পিছত সিখন গাড়ী। আগে আগে আছে অসম আৰক্ষীৰ এস্কৰ্ট। যেন কোনোবা VVIP গৈছে। দৌৰা দৌৰি লাগিছে আৰক্ষীৰ। পিছে গাড়ীসমূহত আছে প্ৰাপ্তবয়স্ক হাতী। 23খন এনিমেল এম্বুলেন্সত আছে 28টাকৈ হাতী। অৰুণাচলৰ নামচাইৰ পৰা গুজৰাটৰ জামপুৰলৈ নিয়া হৈছে এই হাতীকেইটাক। ৰাজ্যবাসীয়ে ভোগালী বিহুৰ আনন্দত মতলীয়া হৈ আছে। মতলীয়া হৈ থকা সময়তে অসমৰ ৰাজপথত গুজৰাটৰ পঞ্জীয়ন নম্বৰৰ দীঘলীয়া শাৰী। এই গাড়ীসমূহত লৈ যোৱা হাতীকেইটাও যেন বাৰে বাৰে ক'ব বিচাৰিছে আমাক আমাৰ জন্মস্থানৰ পৰা লৈ নাযাব, আমাক আম্বানীৰ চিৰিয়াখানা নালাগে। ইতিমধ্যে আম্বানীৰ চিৰিয়াখানাত হাতী লৈ যোৱা ঘটনাক লৈ বিভিন্ন দল সংগঠনে বিভিন্ন ক্ষোভ উজাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ দাদাগিৰি দেখুৱাই অসমৰ মাজেৰে হাতী পাৰ কৰাবলৈ সাহস ক'ত পালে বুলিও প্ৰশ্ন। আজি হিমন্ত বিশ্ব শৰ্মাক আমি সুধিব খোজো যে অসমৰ জীৱ-জন্তুবিলাক আপুনি পুহি থৈছে নেকি? আপোনাৰ যেতিয়া ইচ্ছা যাব তেতিয়াই যে ইয়াৰ পৰা ৰপ্তানি কৰিব এই অধিকাৰ আপোনাক দিছে কোনে? আজি আপোনালোকে নিশ্চয় দেখিছে যে মুকেশ আম্বানীৰ বন্তৰা চিৰিয়াখানা শুৱনি কৰিবৰ কাৰণে অসমৰ পৰা ধাৰাবাহিকভাৱে অসমৰ পৰা আপুৰুগীয়া জীৱ-জন্তু ৰপ্তানি কৰা হৈছে। যোৱাকালি 28টাকৈ হাতী ইয়াৰ পৰা ৰপ্তানি কৰা হৈছে। আৰু আপোনালোকে দেখিছে যে আপোনাৰ আম্বানীৰ চিৰিয়াখানাৰ পৰা এদল মানুহ আহি, বন্দুকধাৰী এদল মানুহ আহি, গাড়ী লৈ আহি তেওঁলোকে আপোনাৰ এনিমেল এম্বুলেন্স আনি অসমৰ পৰা এফালৰ পৰা হাতী উঠাই লৈ গ'ল। কিন্তু অসম চৰকাৰে এই বিষয়টোক লৈ এই মুহূৰ্তলৈকে কোনো ধৰণৰ কথা বতৰা আমাক প্ৰকাশ কৰা নাই। অসমৰ ৰাইজৰ অনুমতি লৈছিলে নেকি অসম চৰকাৰে? গতিকে এনেকৈ এফালৰ পৰা অসমৰ সম্পদবিলাক এনেকৈ লুণ্ঠন কৰি আম্বানীক বিক্ৰী কৰিবলৈ অনুমতি দিছে নেকি কোনোবাই? এতিয়া আপুনি কি ক'ব এনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা 28টাকৈ হাতী আম্বানীৰ চিৰিয়াখানাত লৈ যোৱাক লৈ? হিমন্ত বিশ্ব শৰ্মাই ক'ত সাহস পালে এনেকৈ পুলিচৰ দাদাগিৰি দেখুৱাই অসমৰ ৰাস্তাইদি আমাৰ তিনিচুকীয়াৰ আমাৰ অৰুণাচল প্ৰদেশৰ এনেকৈ তেওঁ হাতী লৈ যাব পাৰিছে? আম্বানী পৰিয়ালৰ চিৰিয়াখানাৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা যি হাতী সৰবৰাহৰ যি ঘটনা সংঘটিত হৈছে বা আজি তিনিচুকীয়াৰ বা অসমৰ বিভিন্ন ৰাস্তাইদি আমি যি হাতী লৈ যোৱাৰ যি দৃশ্য দেখিবলৈ পাইছো, এই দৃশ্য অতি নিৰ্মম, এই ঘটনা অতি ভয়ংকৰ, এই ঘটনা অতি নিন্দনীয়। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনা অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বেও অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহু জীৱ জন্তু আম্বানীৰ চিৰিয়াখানালৈ লৈ যোৱা হৈছিল। এই ঘটনাক লৈ আপুনি কি ক'ব সেয়া আপুনি কমেণ্টত জনাব পাৰে। নিউজ ডেস্ক, মাই নিউজ নৰ্থ ইষ্ট।